सब्सक्राइब कीजिए साइबर टेक्नोलॉजी टीचिंग चैनल को और बेल आइकन को दबाइए लेटेस्ट टेक्नोलॉजी वीडियो सबसे पहले देखने के लिए और साथ में लाइक और शेयर करना मत भूलिए। तो चलिए शुरू करते हैं। আপোনালোকক 2018 ভোটাৰ লিষ্ট ইতিমধ্যে লঞ্চ হৈ গৈছে। তো আমি ইণ্টাৰনেটত এতিয়া এভেইলেবল পাই যাম। কেনেকৈ ডাউনলোড কৰিব পাৰি এইটো আজি আপোনালোকক দেখুৱাই দিম লাইভ। তো আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো চাইবাৰ টেকনলজি টিচিং চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত দেখক লাল বটনৱালা ছাবস্ক্ৰাইব বটন আছে, তাত ক্লিক কৰি ছাবস্ক্ৰাইবটো কৰি দিব আৰু তাৰ লগত বেল আইকন ঘণ্টি বটন আছে, তাত প্ৰেছ কৰি বেল আইকনটো এক্টিভ কৰি দিব। কাৰণ মই লেটেষ্ট ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ ওচৰত লেটেষ্ট ভিডিঅ'ৰ মানে লিংক পাই যাব, নটিফিকেশ্যন পাই যাব। তো মই ইয়াৰ আগত মই ভিডিঅ' আপলোড কৰিছিলোঁ 2018 1958 1951 ভোটাৰ লিষ্ট আমি কেনেকৈ ডাউনলোড কৰিব পাৰি। তো আজি মই আপোনালোকক দেখুৱাই দিম যে 2018 ভোটাৰ লিষ্ট আমি কেনেকৈ ডাউনলোড কৰিব পাৰি। তো আহক আমি ষ্টাৰ্ট কৰোঁ আজি। তো আপোনালোকে এটা ব্ৰাউজাৰ চইচ কৰিব লাগিব। মই একচুৱেলি ক্ৰম ব্ৰাউজাৰটো ইউজ কৰিম। তো আহক আমি ক্ৰম ব্ৰাউজাৰে ইউজ কৰি চাওঁ ডাউনলোড হয় নে নাই, আৰু ডাউনলোড হ'লে আমি কেনেকৈ উলিয়াব পাৰিম। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপুনি এটা ৱেবছাইট চাৰ্চ কৰিব লাগিব। ইয়াত প্ৰেছ কৰিব 2000 ভোটাৰ লিষ্ট 2018 প্ৰেছ কৰি আপুনি চাৰ্চ কৰি দিব, পেজটো খুলি আহিব। ইয়াৰ পিছত চাওক আপুনি 3 নম্বৰ যিটো আছে নহয়, ফাৰ্ষ্ট যিটো আছে চিফ ইলেক্ট্ৰেল অফিচাৰ আছাম, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত লিংক খুলি আহিব, ৱেবছাইট নতুন এটা ৱেবছাইট খুলি আহিব। ইয়াত চাওক আপোনাৰ 3 নম্বৰ আছে PDF ইলেক্ট্ৰেল ৰোলছ, তাত ক্লিক কৰিব। তাৰপিছত আহিব PDF কি লিখা আছে, PDF ইলেক্ট্ৰেল ৰোল অফ আছাম, ক্লিক কৰি দিব। ইয়াত আপোনাৰ সমষ্টি, আমাৰ সমষ্টি বৰপেটা, আমি বৰপেটা চিলেক্ট কৰিম। একচুৱেলি এইটো হ'ল বৰপেটা চিলেক্ট কৰাৰ পিছত আমাৰ 43 নং বৰপেটা এইটো চিলেক্ট কৰিব লাগিব। ইয়াত আহক আপোনাৰ গান্ধাৰীপাৰা মৰিয়াজাৰ RW টো ক্লিক কৰি দিয়ক। অট'মেটিকলি ডাউনলোড হৈ যাব আপোনাৰ। এই চাওক ডাউনলোড ষ্টাৰ্ট হৈ গৈছে, ডাউনলোড কমপ্লিটেড। আহক আমি খুলি চাওঁ আমাৰ ভোটাৰ লিষ্টখন ডাউনলোড হ'ল নে নাই। এই চাওক 2018 ভোটাৰ তালিকা 2018 ৰাজ্য অসম, 43 নং বৰপেটা সমষ্টি। তো চাওক 2018 ভোটাৰ লিষ্ট, এই চাওক 2018 6 নম্বৰ খণ্ড নম্বৰ 6। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। আমি আৰু নতুন ভিডিঅ' NRC বিষয়ে ভিডিঅ' বনাই আছোঁ, খুব গুৰুত্বপূৰ্ণ। একচুৱেলি NRC খচৰা কেনেকৈ ডাউনলোড কৰিব লাগে সেই বিষয়েও আমি ভিডিঅ' বনাম। NRC খচৰা 31 ডিচেম্বৰত লঞ্চ হ'ব, মানে আমি ডাউনলোড কৰিব পাৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি। আহক আমি নেক্সট ভিডিঅ' চাওঁ। নেক্সট ভিডিঅ' চোৱাৰ কাৰণে আপুনি এতিয়াই ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ, খুদা হাফিজ, বাই। এইটো হ'ল ছাবস্ক্ৰাইব বটন, এইটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লগতে আছে বেল আইকন বটন, ইয়াত প্ৰেছ কৰি দিয়ক আৰু আমাৰ লেটেষ্ট টেকনলজি ভিডিঅ'ৰ লিংক পাই যাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', বাই বাই।